তো হাই গাইজ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি হেপী বিহু, শুভেচ্ছা দিলোঁ আপোনালোকক সকলোকে। আজি আমি যাই আছোঁ ভেলাঘৰ জ্বলাবলৈ, মানে প্ৰত্যেকবাৰ আমাৰ তাতে হয়, এইবাৰ নবনালোঁ কিবা এটা কাৰণত। আৰু তো গাইজ আপোনালোকক এনে এটা জেগাত লৈ যাই আছোঁ, মানুহৰ ঘৰে ঘৰে ভেলা। তো গাইজ বলক। গাইজ মানে আমাৰ জাৰ্ণিটো হ'ল চাইকেলে বেষ্ট হয়। গাইজ আমি এতিয়া বাঁহৰ তলে তলে মাথুৱাৰীৰ ওপৰে ই আৰু মই চাইকেল লৈ আহি আছোঁ। বাবলু আৰু মই বিহু ঘুটুংকৈ আহি আছোঁ, মানে বেছি জোৰো দিব পৰা নাই ন, ৰাতিপুৱাৰ কথা, সেইকাৰণে আমি দিওঁ লাহে লাহে আহি আছোঁ। তো গাইজ এই চাওক, এই ৰাতিপুৱাৰ ভিউটো আপোনালোকে চাওক না গাইজ, কি মজা। চাওক সেইখন কবৰস্থান হয়, আপোনালোকক দেখাম বাৰু ভালকৈ পাছত। তো গাইজ আজি এতিয়াই চাই থাকক, আৰু আমি এতিয়া গৈ আছোঁ। গাইজ আহি পাই গ'লোঁ জয়ন্তীপুৰ কালী মন্দিৰ। চাওক গাইজ এতিয়া আমি ৰাস্তাটোতে নামাৰিলোঁ চাইকেল, আৰু কিছু সময় পিছতে যাই পাম আমাৰ গন্তব্যস্থলী। ফাইনেলি গাইজ আমি ভেলাঘৰ আহি পালোঁ, চাব পাৰে। এতিয়া গাইজ আমি জ্বলাবলৈ ৰেডি, চব সাজু হৈ আছে, বলক। গাইছ আমি ভেলাঘৰ জ্বলাই আহি পালোঁ। এইবিলাক দেখিছে, ই এটা গাইজ ফাইনেলি গাইজ আমি প্ৰথম ভেলাটো জ্বলালোঁ। এতিয়া 2 নম্বৰ ভেলাটো যাম, ই ভাস্কৰহঁতৰ গাঁৱত থকা ভেলাটো জ্বলাই আছোঁ। তো গাইজ এতিয়া আমি যাই আছোঁ, আপোনালোকে অপেক্ষা কৰক। এতিয়া আমি যাই আছোঁ, ৰাস্তাটো চাওক বঢ়িয়া, বলক। মেজি কেনেকৈ বনোৱা হৈছে? মেজিটো প্ৰত্যেক বছৰে বনোৱা যায়, কিন্তু তথাপিতো অঞ্জলিতকৈ তাৰমানে এইবাৰ আমাৰ মানুহৰ সমাগমটো বেছি হৈছে, আৰু মেজিটো তাৰমানে আগতে বহুত ডাঙৰ হৈছে। আৰু আজি সকলোৰে মনত ফূৰ্তি উৎসাহ, সকলোৱে বিহু নাচত ব্যস্ত হৈ আছে, আৰু কিছু সময় পিছত আমি মেজিটো জ্বলাম। ধন্যবাদ। ফাইনেলি গাইজ ভেলাঘৰ জ্বলালে, বহুত মানুহ হৈছে আজি গাইজ। চাওক এইবাৰ অলপ প্ৰথম ইমান মানুহ হৈছে, আপোনালোকে চাওক, দেখিছে ভেলাঘৰটো লগাই আছে। চাওক আপোনালোকক মই ভেলাঘৰটো কিন্তু বেছি কাষত যাব নোৱাৰি, চাই লওক দেখিছেনে গাইজ। তো গাইজ চাব এতিয়া ভেলাঘৰটো কি কেনে কৰিব, দেখিছেনে গাইজ, বহুত দেখিছেনে তামাম
Wow, shock. Shock na guys. Shock guys. কি বম্পার ধোয়া দেখেছে না, কিন্তু আমি বেশি ওচৰত যাব পৰা নাই, বহুত ধোৱা হৈছে। আমি আপোনালোকক দূৰৰ পৰা দেখাইছোঁ। ঘৰ জ্বলাই দিলো আৰু এতিয়া আমি ডিজে বজাই আছে। তো গাইছ আমি ঠগি দিব যাই আছো। হয় নমস্কাৰ, আমি এতিয়া এতিয়া থকি দিব যাই আছো। আমি থকি চবেই দিব গাঁৱৰ আমাৰ, ভাল লাগিব ৰাইজ চাই দেখিব, বঢ়িয়া। ফাইনেলি গাইছ ভেলাঘৰ আমি আজি বিহু বুলি ভেলাঘৰ চেলাঘৰ জ্বলাই এতিয়া আমি পুনৰাই যাই আছো জয়ন্তীপুৰ। তাতে দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰি পুনৰাই আমি ঘৰলৈ যাম। গাইছ গাঁৱত দাগা খেলাটোই মেইন, আহক উৰুকাত এইটোৱেই আৰু বেছ, ভেলাঘৰ জ্বলাই পিছে এইটোৱেই খেলে আহক। ইয়াতে আমাৰ ভোগালী মেলাত দাগা খেলা হৈ আছে বৰ্তমান, আমাৰ এতিয়া খেলা হৈ আছে দাগা।